এতিয়া এই সুস্মিতাৰ খবৰ ভাল নেকি? তাই ভাল নহয়, টিকা এটা ভাগিলে 7 লাখ টকা দি কালি জইন কৰিছে। यही नहीं अभी और सुनिए। সুস্মিতাই ফোন কৰি আছে নি আপোনাক? হেল্ল' অকল লেটিঙত আছোন তই? টেষ্টটো পৰা কেলে খাইছ? আপোনাৰতো লেটিঙত চাগে পাতল পায়খানা আৰু দাঁত পায়খানাটো বেলেগ বেলেগে কয়। কম্পিউটাৰ হিচাপে ওলাই পৰ। বেলেগ এটাৰ লগত ফেনা আছিলি হেৰামি মিছল খাইছে, বাপৰৰ মামুটো খাইছে মোক নজনাকে। হাই গাইজ, ৱেলকাম টু মাই টিম লিলিমাই। আজি লগৰ এটাৰ বাইকৰ বিয়া আছিলে আপোনাৰ চিনামৰাৰ গড়গুৰিত। তাকে বিয়া খাবলৈ আহোঁতে এজন বিশেষ ব্যক্তি আমি লগ পাই গ'লোঁ হা। ব্যক্তিগত মানে আপোনালোকে চিনি পায়, চিনি নোপোৱা ব্যক্তি নহয়, এজন সদৌ অসমে চিনি পায়। এতিয়া ব'লক আমি পোনপটীয়াভাৱে এই ব্যক্তিজনৰ ওচৰলৈ যাওঁ আৰু অকণমান কথা পাতোঁ। এইয়া ব্যক্তিজন এইজনে আমাৰ মৰমৰ তামুলীদা। তামুলীদা নমস্কাৰ। খুকুজা লগা তামুলী। অঁ, এই তাকে আপুনি বিয়া খাবলৈ আহিলে? মই বিয়া খাবলৈ আহিলোঁ, গাভৰুছোৱালীখিনি কণ্ট্ৰল কৰিছোঁ আৰু গৰম বহুত পৰিছে। গাভৰুছোৱালীখিনি মেকআপ বেয়া হৈছে নেকি, মই পাউডাৰ দি পঠিয়াইছোঁ। আৰু বিয়াখনলৈ মোক নিমন্ত্ৰণ কৰিছিলে, ভাবিছিলোঁ মই কৌতুক অভিনয় কাটিকে মোক মাতিছিলোঁ, মাৰিলোঁ। নাহিলে মানে বেয়া পায়, তাকে আকৌ বাটত পাই কেলে ক'বতো। বিশেষকৈ তোমাৰ এতিয়া মই পালোঁ মোৰ বন্ধু লিলিমাই অজিত মোৰ নামটো লিলিমাই অজিতক মই আজি ছাবস্ক্ৰাইব কৰিছোঁ, লাইক কৰিছোঁ। মই উপস্থিত হৈছোঁ টেক ফুটবালে লিলিমাই চেনেলটো আপোনালোকে উপভোগ কৰিবলৈ পাব। তাত আজি জড়িত হৈছে প্ৰবীণ তামুলী 5 মিনিটৰ কাৰণে। তেখেতৰ কিছুদিন হোৱা নাই, নতুন ইউটিউবাৰ অসমত আজি আদৰি ল'ব। আৰু নজনাটো খুকুজাৰ কথা যদি কৈছে ভুলমান্দি হৈছে, আপোনালোকে নিজৰ বুলি ভাবি ল'ব। আৰু ওচৰতে থকা ঘণ্টাটো বাজিব, লাইক কৰিব, ছাবস্ক্ৰাইব নাপাহৰিব। এই লিলিমা চেনেলটো বহুত উপযুক্ত চেনেল, কিন্তু তেওঁ সময় নাই গতিকে, আৰু তেওঁ দেশৰ দুনিয়াৰ লগত ঘূৰি পোৱা নাই, আৰু তেওঁ মানে ফিল্ডত ঘূৰিব পৰা নাই গতিকে ছাবস্ক্ৰাইব হোৱা নাই। আৰু তেওঁ মানে আজি হঠাতে মোক এখন বিয়াত চাদিত লগ পাই গ'ল, ভাল লাগিলে। যাতে আপোনালোকে অনুভৱ কৰিবলৈ পাব আজি প্ৰবীণ তামুলীয়ে কি কৈছে এই লিলিমাই চেনেলত। নমস্কাৰ। তাৰমানে আজি বিয়ালৈ বোলে CM অহা কথা আছিলে, আমাৰ মৰমৰ মামা। মামা আহিম বুলি কৈছিলে, মোলৈ ফোন কৰিলে। তেওঁ মানে মাজুলী দলংখনত অকণমান জড়িত হৈ আছে, তেওঁ পাছবেলা আহিবও পাৰে। মোলৈ ফোন কৰিছিলে, মই কৈছিলোঁ মামা আহিলে মানে আপুনি ক'ব, আমি আদৰি অনা নিয়ম এটা আছে, খালি আপুনি চিকিউৰিটি লৈ নাহিব। ময়ো পাকিস্তানলৈ যাওঁ, চিকিউৰিটি নিনিওঁ। মোৰ এলেকাইলৈ আপুনি চিকিউৰিটি নাই, ভয় নিভৰমিতে সোমাই মই আহিব তেখেত। বৰ্তমান মই সিহঁতৰ লগ কৈছোঁ, তেওঁ বহুত বিজি হৈ আছে, মেট্ৰিক পৰীক্ষা আঁচনি কিছুমান লৈ আছে। তাৰপৰা মই এইবাৰ এক্সটেনশ্যন কৰিবলৈ পাইছোঁ। আৰু মই গোটেই অসমৰ গাভৰুছোৱালীখিনি মই চলাই আছোঁ, হিমন্তৰে মোক দায়িত্ব দিছে এইটো। আৰু অসমত যিখিনি শিখৰ ডেলিভাৰ সেইখিনি মই ল'ৰাবিলাক কেনেকৈ খাব লাগিব, কিমান টাইমত খাব লাগিব, এটা মই এগ্ৰিমেণ্ট কাৰ্ড দি আছোঁ। আৰু যিখিনি ল'ৰাই মদ খাব জনা নাই, ঘৰত দন লাগিছে, আৰু যিখিনি গাভৰুছোৱালীয়ে প্ৰেমত পৰিব পৰা নাই, ডেকা ল'ৰা ঠগিছে, তেওঁলোককো মই শাসন কৰিছোঁ। আৰু যিটো ল'ৰাই চিগাৰেটটো খাই পেলাই ধোঁৱাটো ক'ত পেলাব লাগে নজনা নাই, চিগাৰেট টুকুৰাটো ক'ত পেলাব জনা নাই, সেই কথাটো মই আপোনালোকক অতি সোনকালে শিকাই দিম। আৰু ছোৱালীয়ে তেজ কেলে খায়, ল'ৰাই তেজ খায়, মই কথাটো আপোনালোকক জনাই দিম। আৰু হিমন্ত এই মাহৰ ভিতৰত বুলেট দিম বুলি ডিক্লেয়াৰ কৰিছিলে। বুলেট দিব নে প্ৰবীণ তামুলীয়ে চফাই মন্ত্ৰী কওঁ মই, বুলেট বৰ্তমান এটা সংগঠনক এখন দিম বুলি মই দায়িত্ব লৈছোঁ। আৰু যিখিনি গাভৰুছোৱালীয়ে দৰা পোৱা নাই তেওঁলোকক মই দৰা দিম বুলি দায়িত্ব লৈছোঁ। আৰু কাঠমাল ফ্ৰীকৈ দিম বুলি কৈছোঁ। আৰু প্ৰতিটো ল'ৰাক সাঁচি পুলি ৰুবলৈ মই আমাৰ এখন এডোখৰ ভূমি দি দিছোঁ, সেইখিনি কাম হাতত লৈছোঁ। আৰু অসমত এটা ইণ্ডাষ্ট্ৰি শিখৰ দিল্লী লেবা আৰু মদৰ ফ্ৰীকৈ খাবলৈ মই এখন কাৰ্ড দি, ল'ৰাটো খালি বমি কৰিলে খাব নিদিওঁ। আৰু শিখৰ খাই কেতিয়া হ'ব নাই, কলিজা বেয়া কৰিব নাই, মই এটা কোম্পানী ইণ্ডাষ্ট্ৰি 2 টকাত পোৱা শিখৰ খুলি দিছোঁ। তামিলনাডু বিয়াত এনেই কি খোৱালে? বিয়াত আপোনাৰ ধুনীয়া মাছ আছিলে, গৰগুৰি 31-32 বোলে, চিঠি লিখা নাই, প্ৰেক্টিচ। আৰু হোটেলৰ চাহ যিমান গম তোমালে মই সিমান। আৰু মাছ খুৱাইছে, গৰগুৰি মাছ পিচকৈ বহুৱাইছে। এই ৰেড চিলি আছে, বিলাহী আছে, এখন তৰকাৰী দুখন ভাজি, আৰু চেম্পিয়ন জলকীয়া এখন গোটকেইটা মাছৰ মাথা পিঠা ভাজি আছে। তাৰপৰা দালি, মাৰুৱা পিটি দালি আছে। তাৰপৰা আমাৰ খাই খোৱা আলুগুটি আছে বৰ্তমান। তাৰপিছতে নিয়মৰ বস্তু এটাকেইটাই আছে, ভাল লাগিলে। চাটনি আছে, আচাৰ আছে, আৰু এখন বাদাম ভাজি আছে, তাত নৰসিংহ দিছে, ধুনীয়াকৈ আছে। গাভৰুছোৱালীখিনি ফেটন আছে, খালি কিছুমান ছোৱালীয়ে জিন্স পেণ্ট পিন্ধি আছে, মুতিব পৰা নাই, মুতিবলৈ জেগা বিচাৰিছে। তাৰপিছত মই তোমালোকক লগ পালোঁ, আশা ৰাখিলোঁ। খালি লিলিমা চেনেলটো মই এটা কথাই অসমবাণী ৰাইজক ক'বলৈ কৈছোঁ, মোৰ লগৰ বন্ধু বান্ধৱকক আৰু ইউটিউবাৰসকলক মই এটা কথা কৈছোঁ, তেওঁ নতুনকৈ উঠিছে, বৰ্তমান তেওঁ কিবা ভুল হ'ব পাৰে, সেই ভুলটোত আপোনালোকে ডাইৰেক্ট ভুল বুলি বেয়া কমেণ্ট কৰিবলৈ নকৰিব। সেইটোত আকৌ তামুলীয়ে যুঁজিব আকৌ, সেইটো বেয়া পাই ভাল পাই নাজানো। কিন্তু এই কথাটো মই কৈছোঁ, অসমত একাকো মই জিন্টুহঁতকো কৈছোঁ যে ডাঙৰ ইউটিউবাৰ হ'লে যে সৰু ইউটিউবাৰটোক আদৰি ল'ব লাগে তাৰ মানে নাই।
আদৰি ল'বই লাগিব, সেইটো নিয়ম আছে। নমস্কাৰ। তামিলা এই আমাৰ ছোৱালীবোৰে ল'ৰাবোৰৰ তেজবোৰ ইমান কেলে খাই বাৰু? খাই মানে ছোৱালীবোৰে দুবাৰ প্ৰেমত পৰে, এটাৰ লগত ফেনাই থাকিব, এটাৰ লগত গুচি যাব, সেইটো নিয়ম ভাল নহয়। আৰু দামীকে বিচাৰে চাকৰি থকা, কি চাকৰি থকা খোৱাটো এই দুখীয়াটো নাখোৱা নেকি? 10 টকা ইনকম কৰাটো খাইছে, 1000 টকা পোৱাটোও খাইছে, নোখোৱা কথা নাই। খালি ছোৱালীবোৰে মূল্য বুজি নাপায়, ল'ৰাবোৰক ঠগে, কলিজাবোৰ বেয়া হয়, লাষ্টত ল'ৰাবোৰ মদ খাবলগীয়া হয়। মইতো তাইক বিয়া পাতিবলৈ যাওঁতে দৰা গাড়ীত ট্ৰেক্টৰ লৈ যাম বুলি কৈছিলোঁ, তথাপিও নাহো কৰিলে। ট্ৰেক্টৰত যাব লাগিলে, ট্ৰেক্টৰ এটা কথা কাৰণে তেহেঁতি ভাবিলে এখন পথাৰত চলে বুলি ভাবিলে, কিন্তু পথাৰত চলে জানিছো, আলুগুটি বাৰীতো চলে কেতিয়াবা, বাগানটো চলে। বিহাৰটো আলুৰ কাৰণে এতিয়া হেৰি বিখ্যাত, পিটিকা নহয়, ঘনীয়েক নহ'লে বোলে গিয়েক নহয়, এইবোৰ নুবুজে ছোৱালীবোৰে। ছোৱালীবোৰে নুজিলে নহ'ব, মোৰ লগত কণ্টেক্ট কৰিব লাগিব, আৰু তেওঁলোকৰ কাঠমালখিনি মই ফিল কৰি দিওঁ। যিজনী ছোৱালীয়ে ল'ৰাক ঠগিব নোৱাৰিব, আৰু লোৱা নহ'লে ক'তো গাভৰু ছোৱালী বিক্ৰী নহয়। এতিয়া এই সুস্মিতাৰ খবৰ ভাল নেকি? তাই ভাল নহয়, টিকা এটা ভাগিলে, 7 লাখ টকা দি কালি জইন কৰি আনিছোঁ। স্মেল খনিকৰ বুলি এজন ডাক্তৰ মোৰ লগত একেলগে পঢ়া, কণ্ডাক্টৰ, তেওঁ ভাল ডাক্তৰ, মই কণ্ডাক্টৰ। এতিয়া মানে মই বিশেষকৈ আপোনাৰ আৰু এটা বস্তু মোৰ খুব ভাল লাগে, মানে মই খোল বজাওঁ, ঢোলো বজাওঁ, মানে এই খোল ঢোল বজাই নাচনীক বৰ ধুনীয়াকৈ নচুৱাই বুলি শুনিছোঁ। নাচনী এইটো কৈছে, নাচালি কি চিন্ধিন দাওঁ, তাৰমানে ষ্টেজত নাম বুলি কৈছে, এইটো কৈছে তাৰ পাকতে ঘূৰিবলৈ গৈছে, যা ওচৰলৈ যাব গৈছে, তাৰপৰা ইয়াত চিটিকানি বতাহ আনিবলৈ কৈছে, ৰাখ তাত চালি কি চিন্ধিন দাল বগা কৈ বগলী আকাশত উৰিছে দুনিয়া, ছোৱালী কোন অসমৰ ছোৱালী জোকাব নোৱাৰি, এইবাৰ কোন জেলৈ যাওঁ কি কৰোঁ, তোতে শুন এখন মনেৰে কথাবোৰ কম, যিজনী ছোৱালী আইঘৈ মৰম দিয়ে তাইকে খাব তিলম। আমাৰ ইয়াত ভকতে নাম প্ৰসংগ কৰিলে, পেটকুলি ভকতে কি ক'লে সেইটো লাগে আমাক। এইটো গোপাল গোবিন্দ যদুনন্দন, এটা পেট কলি ললো খনন, বাবাই গাখীৰ কাকডঙা গৰু, বাবাই গাখীৰ কাকডঙা নাম ভোজৰ কাৰণে এউদীয়া চাউল, কোমল চাউল, সম চাউল, ৰসগোল্লা চচৰা সকলো আনিলোঁ, নামতি পাতিকে সকলোৱে মেলিলোঁ, সৰণা কাকতি মিনতি কৰিলোঁ, বিহুত তিল মিলি গিয়েকজনে মিলি ৰাম নাম পাণ তামোল কাটিলোঁ, টেংচা আনিলোঁ, কলিতা আনিলোঁ, সকলো আনিলোঁ, বগা কাপোৰ আনিলোঁ, নীলা কাপোৰ আনিলোঁ, কৰণা সকলোৱে সমস্যা মিটিকি তোমাৰ ঘৰ মিটিং আজি নতুন ঘৰ লৈছে, কৃষ্ণ হ'ব ৰাম ৰাম, এটোপোলা খালে দুটোপোলা খালে, মাইকী গোটধা আছে, সোনকালে গ'লোঁ, সোনকালে 3 ঘণ্টা পাছতে এখন কিখন খুৱাইছিলি বদনাম গ'লোঁ, হৰি ৰাম শ্ৰীৰাম, তথাপি পেটকুলি স্বভাৱটো কেতিয়াও নেৰিলোঁ, ৰাম ৰাম। আৰু তামোলা এই আপুনি সত্তৰ নচুৱাই বুলি শুনিছোঁ। সত্তৰ চিক্স ইণ্ডাল চিলেক্ট প্লেছ বিংডিচং ডাক্টং বাগিনী ডাক্টৰ খিখিনি ডাক্টৰ আনি বুলি কৈছে। এতিয়া এই বিয়াত ডিজে চিজে কেলে বজোৱা নাই বাৰু? এখন বজোৱা নাই, বজালে মই মনা কৰি আছোঁ। হয় নেকি? এই ফোন সুস্মিতাই ফোন কৰি আছে নি আপোনাক? হেল্ল' অকল লেটিঙতচোন তই তেজটো পৰা কেলে খাইছ? না মোক ভুল কৰিবি, বাপেৰে মাৰ খাব গ'লা, জোহানৰ আন্ধ খুৱাই থ'ম, কোনো ল'ৰা বচাব নোৱাৰিব গ'লা। তোৰ বাপেৰে পায়নো কেইটকা, মোক কুকুৰটোৱে গ'লে 75,000 দৰমহা পায়। এনেই কৈছোঁ, ভালকৈ চ এই মজা মজা। শুন চুইজাৰযোৰ শুন, পেনত মুতলি গ'লি, বেলেগ এটাৰ লগত ফেনাই আছিলি, হেৰামি মিছল খাইছে, বাপেৰৰ মামতো খাইছে, মোক নজনাকৈ। তেমন ভেজাল নকৰিবি, একে গৈ মাৰিম কেলা, হ'ব? সুস্মিতাৰ মাক বাপেকে আপোনাক বৰ অনাদৰ কৰি আনিব? অনাদৰ নকৰে, তাহাঁতি অইলত কৰে, বোলো অইলটো আমাৰ চুপিটো আমাৰ ঘৰতে আছে, দৰমহাই পাওঁ। আপুনি তাত বোলে RCG ঘৰটো বোলে আপোনাৰ লেট্ৰিনটো সমানো নহয় কৈছে। নহয় বুলি কৈছে, হা? সিহঁতি যিকেইটা পইচা খৰচ কৰিছে RCG ঘৰটোত, মোৰ গাঁৱটোৰ দামেই সিমান, মই যিটো গাঁৱত শুনো। এনেই ফুটনি মাৰি থাকে ন? এনেই মোক বিলাতীতকৈ দোকান গৈ তাত বিলাতীটো কেইটা আছে? মোৰ গাড়ীখনতে লেখা আছে এক্সিডেণ্ট হ'লে বগা লাইট জ্বলে, মোৰ লেট্ৰিঙত লেখা আছে ইমাৰ্জেঞ্চি পায়খানা বুলি, সিহঁতৰ লেখা আছে। আপোনাৰতো লেট্ৰিঙত চাগে পাতল পায়খানা আৰু দাঁত পায়খানাটো বেলেগ বেলেগে কয়। কম্পিউটাৰ হিচাপত ওলাই পোৱা হয় নেকি? ভাইটোকে সুধিছে আকৌ। এইটো পুৰা কম্পিউটাৰ মানে ন? কম্পিউটাৰে ফিক্স থাকে মানে ন? এইটো মানে কম্পিউটাৰ ডিচাইড কৰিব নেকি কোনটো ওলাব এতিয়া? এইটো কম্পিউটাৰ নকয়, চিষ্টেমে কৰিব। চিষ্টেমে কৰিব ন? আপুনি এতিয়া বিয়া খাবলৈ এনেই কিহত আহিলে? মই ৰেপেণ্টো বুলি এখন আহিছোঁ, নতুন গাড়ী, 75 কিলোমিটাৰ মিনিটত যায়। কেতিয়া ল'লে এখন? এখন আজি 2 বছৰ হৈছে, হিমন্ত দিলে মোক। হিমন্তই দিলে? হিমন্তই দিছে? হিমন্ত মাইকী মানুহে বৰ ভাল মৰম কৰে বুলি শুনিছোঁ আপোনাক। কৰে, তাই যিডোখৰ চাবোন খানে ময়ো খানো। হয় নি? এনেই হিমন্তই গম পাই নাই সেইডোখৰ চাবোন দুইটা? হিমন্তৰ লগত ইমান হিমন্ত আমি পাতি দিয়াহে, তেওঁ মোক একো নকয়। তেওঁ অসমৰ মন্ত্ৰী বুলি মই স্বীকৃতি দিব আছে, তাক কি দিব?
তামুলদা এতিয়া আপোনাৰ হেৰি বিয়াখন কেতিয়া খাবলৈ পাম আমি বিয়া মই দুমহলীয়া পেণ্ডেল তুলি আছো ঢালাই কটা পুতি আছো অ'। হ'বগে আপোনাৰ এতিয়া 2022 নহয় জানো অঁ পেণ্ডেলৰ কাৰণে আপুনি ঢালাই খুটা দি দিছে হোটেল হা এনৰ লগত আমি যাওকচোন যাওক ফটকে ইডি কেইটা আমাৰতো লৈ যাওক নহয় ইডিবত তোমালোকৰ কি লাভ আমি চাইডত ওলাব পাৰিম নহয় নোৱাৰা আমাৰ নিজৰ মাকে দিয়া নাই মোৰ নিজৰ মাকে ওলাব নিদিওঁ বিয়াখন এতিয়া পতাটো মানে ফাইনেল ন ফটাত ফানে ঢলা কটা পুতি আছো অ'। তাৰপৰা গেটখন বনাই আছো অঁ 55 লাখ পৰিব সেইখনত 55 লাখ পৰিব ন বিয়াত আইটেম কি থাকিব আমি কি আইটেম খাবলৈ কি হ'ব মানে এইবোৰ চব পেকেট লছ মই কি বনাব মই নিজে বনাম বাহিৰ কোম্পানী আহিব এইবছৰ এইটো US নি অঁ বাহিৰ কোম্পানী ডিলেল কোম্পানী অঁ এতিয়া ছোৱালীবোৰ কেনেকুৱা মানে ছোৱালী ড্ৰেছত চিষ্টেম আহিব এইবোৰ মানে ছোৱালী দুমহলীয়া পেনে ওপৰত দুমহলাৰ ওপৰত থাকিব তাই ল- যেনেকুৱা নাঙঠে থাকিলেও থাকিলেও ফেশ্বনত থাকিলেও থাকিব ল'ৰা ছোৱালী একেলগে বহিব নে একেলগে নহয় চেপাৰেট চেপাৰেট। 2 কিলোমিটাৰ আঁতৰত অঁ মানে ল'ৰাবিলাকে দূৰণিৰ পৰা মনোৰঞ্জন কৰিব লাগিব তেল লোৱা নহ'ব সাঁচি বুলি দান দিয়া হ'ব অঁ ৰিচিপশ্যনত লিখা থাকিব ন প্ৰেজেণ্ট দিয়া নহ'ব মোক কোনোবা মুদুকি আহিলেও নাই বমি কৰিব নোৱাৰিব মদ যিমান খাই খাব পাৰিব আৰু পেটকুলি ভকতক কিমান খোৱা হ'ব সেইটো কওকচোন সেইখিনি ভকত তেনেকুৱা চিষ্টেম নহয় 75 নামঘৰত জড়িত হিচাপে দিয়া আছে যিমানখিনি ভকত আছে মিলা মিলিকে আহি পায় অঁ পিছত আকৌ কি খোৱালে বুলি পেটকুলি ভকতে সেইখিনি ক'ব নোৱাৰে সেইখিনি দৰ্খাস্ত কৰি ল'ম আৰু থানা চহি থাকিব অঁ অঁ এই পূৰা SP মানে চিলমোহৰ থাকিব ড্ৰেছিং চিট বুলি থাকিব অ'। মাই এছ পি অঁ ভাল লাগিলে লিমালাই মই আশা ৰাখিছোঁ ভৱিষ্যত তেওঁ উজ্জ্বল হ'ব আৰু তেওঁ আজি বহুত যুৱকৰ লগত থাকিব পাৰিব বহুত মিলা প্ৰীতি থাকিব অসমত সদায় তেওঁ মনোৰঞ্জন দি থাকিব তেওঁ সম্পূৰ্ণ তেওঁক যদি ৰাইজে আদৰি লয় তেওঁ আদৰি ল'ব আৰু ৰাইজে প্ৰথম আদৰি ল'ব লাগিব তাৰপিছত তেওঁ আদৰি ল'ব আৰু তেওঁ কোনোবা খোকোজা কথা হ'লেও ৰাইজে অসমলৈ ৰাইজে দিব লাগিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব নাপাই আহিব আৰু তেওঁ কিবা ভুল গ'লেও আপোনালোকে নীতি নিয়ম ল'ব অসমৰ ৰাইজক তেখেতে 6টা বজাতে মনোৰঞ্জন দিম বুলি আজি মানে তেখেতে অসমৰ ৰাইজে কৈ থোৱা আছে সদায় লিলিমা যাতে আমাৰ মাজত থাকিব